এই বছৰত BTCত ইণ্টাৰনেশ্যনেল পাৰাগ্লাইডিং কম্পিটিশ্যন কোকৰাঝাৰত অহা 10 তাৰিখ নৱেম্বৰৰ পৰা 15 তাৰিখলৈকে হ'ব। তাতে টোটেল 107 গ্লাইডাৰ্ছ 9খন বিভিন্ন দেশৰ পৰা, ৰাছিয়াৰ পৰা, জাৰ্মানৰ পৰা, জাপানৰ পৰা, চাইনাৰ পৰা, ইণ্ডিয়া, নেপাল আৰু ইউৰোপ, আমেৰিকা গোটেই টোটেল 9খন দেশৰ পৰা ইয়াত 107 গ্লাইডাৰ্ছ আহিব এই কম্পিটিশ্যনত। ডাঙৰকৈ হ'ব, সেইটো প্ৰথম মানে নৰ্থ ইষ্টৰ তেনেকুৱা ইভেণ্ট। গতিকে মই আশা কৰোঁ ইয়াত অকল অসমবাসী নহয়, আমাৰ নৰ্থ ইষ্টৰ যিসকলে টুৰিজমৰ লগত আৰু ছ'চিয়েল ডেভেলপমেণ্টৰ লগত জড়িত হৈ পেলাই কাম কৰিছে, বিশেষকৈ মিডিয়াৰ আপোনালোকে যে সেই ইভেণ্টৰ সম্পৰ্কে আপোনালোকে যেন সকলোকে জনাই দিব পাৰে, এইটোকে অনুৰোধ জনালোঁ। থেংক ইউ।